নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আলোচনা কৰোঁ। প্ৰথম খবৰটো হৈছে চিলিণ্ডাৰৰ দাম কমা। হয় বন্ধুসকল, ৰাজ্যত প্ৰত্যেকখন জিলাত বিভিন্ন পৰিমাণে চিলিণ্ডাৰৰ দাম কমিছে। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে বাক্সা জিলাত পূৰ্বতে আছিল 792 টকা আৰু এতিয়া হৈছে 572 টকা। তেনেদৰে প্ৰত্যেকখন জিলাতে যথেষ্ট পৰিমাণে চিলিণ্ডাৰৰ দাম কমা দেখা গৈছে। যদি আপোনালোকৰ চিলিণ্ডাৰ লোৱা নাই তেনেহ'লে এতিয়াই চিলিণ্ডাৰ লওক। যথেষ্ট আপোনালোকে কম দামত চিলিণ্ডাৰ ল'ব পাৰিব। আহক পৰৱৰ্তী খবৰলৈ আগবাঢ়োঁ। অসম চৰকাৰৰ এখন নতুন আঁচনি হৈছে ধনন্তৰী আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ ঔষধ লাভ কৰিব পাৰে। যিহেতু লকডাউনৰ সময়ত আপোনালোক ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই, সেয়েহে অসম চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছে। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে আপোনালোকে 104 নম্বৰলৈ কল কৰিব লাগিব। আৰু যিসমূহ দৰৱৰ মূল্য 200 টকা, সেই দৰৱসমূহৰ মূল্য আপোনালোকে পৰিশোধ কৰিব নালাগে। আপোনালোকে বিনামূলীয়াকৈ সেই দৰৱসমূহ লাভ কৰিব পাৰিব। আৰু যিসমূহ দৰৱৰ মূল্য 200 টকাতকৈ অধিক, সেই দৰৱৰ মূল্যহে আপোনালোকে পৰিশোধ কৰিব লাগিব। গতিকে আপোনালোকৰ যদি অত্যন্ত প্ৰয়োজন হৈছে তেনেহ'লে এই আঁচনিৰ সুবিধা নিশ্চয় আপোনালোকে ল'ব পাৰে। আহক পৰৱৰ্তী খবৰলৈ আগবাঢ়োঁ। হয় বন্ধুসকল, লকডাউনৰ সময়ত আমাৰ সকলোৰে সংগী হৈ পৰিছে স্মাৰ্টফোন অৰ্থাৎ মোবাইল ফোন। আমি দিনটোৰ বেছিভাগ সময় মোবাইল ফোনক লৈ ব্যস্ত হৈ থাকোঁ। কিন্তু শেহতীয়াকৈ বাৰ্ক ইণ্ডিয়া আৰু নিয়েলছেনৰ এক সমীক্ষা অনুসৰি লকডাউনৰ সময়ছোৱাত স্মাৰ্টফোনৰ ব্যৱহাৰ ভাৰতত 12% বৃদ্ধি হৈছে আৰু ই শাৰীৰিক আৰু মানসিক সমস্যাৰ এক অন্যতম কাৰক হৈ পৰিছে। গতিকে বন্ধুসকল, আহক আমি জানো স্মাৰ্টফোনৰ অধিক ব্যৱহাৰে আমাৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন কৰাব পাৰে। পোনপ্ৰথমে চকুৰ সমস্যা, মূৰৰ বিষ হ'ব পাৰে, নিদ্ৰাহীনতা হ'ব পাৰে, ডিঙিৰ বিষ, স্পণ্ডিলাইটিছ, ভাগৰ লাগিব পাৰে। এইসমূহ সমস্যা সমাধান কৰিবলৈ হ'লে আপোনালোকে স্মাৰ্টফোন ব্যৱহাৰৰ সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে অপ্ৰয়োজনীয় যিসমূহ এপ্লিকেশ্যন আছে সেইবিলাকৰ নটিফিকেশ্যন অহা বন্ধ কৰি ৰাখক। চকুৱে সহিব পৰাকৈ স্ক্ৰীণৰ উজ্জ্বলতা মিলাই লওক। শোৱাৰ যথেষ্ট সময়ৰ পূৰ্বে স্মাৰ্টফোনৰ ছুইচ অফ কৰক আৰু শোৱাৰ পৰা আঁতৰত ৰাখক। নিয়মীয়াকৈ ব্যায়াম কৰক, বিশেষকৈ চকু আৰু ডিঙি। এইসমূহৰ জৰিয়তে আমি স্মাৰ্টফোনৰ যি ভয়াৱহ দিশ, সেই দিশৰ পৰা আমি ৰক্ষা পাব পাৰিম। আহক পৰৱৰ্তী খবৰলৈ আগবাঢ়োঁ। হয়, আজি ইণ্টাৰনেশ্যনেল ফায়াৰ ফাইটাৰ্ছ ডে অৰ্থাৎ বিশ্ব অগ্নি নিৰ্বাপক বাহিনী দিৱস। আজি আমি অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল লোক তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেওঁলোকে নিজৰ জীৱনক মৃত্যুৰ আগলৈ ঠেলি দি হ'লেও বিভিন্ন সময়ত ৰাইজৰ সেৱা কৰি আহিছে। তেওঁলোকক শ্ৰদ্ধা জনাবৰ কাৰণে আজি দিনটো ইণ্টাৰনেশ্যনেল ফায়াৰ ফাইটাৰ্ছ ডে হিচাপে উদযাপন কৰা হয়। আজিৰ ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।